হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আজি মই ভাবিলোঁ যে মই দিনটোত কি কৰিলোঁ, কেনেদৰে কটালোঁ আপোনালোকক 1 মিনিটত দেখুৱাই দিওঁ। ব'লক তেতিয়াহ'লে। আচলতে আজি আমাৰ ঘৰত পুৱাৰ ভাগত আছিলে ভাগৱত পাঠ, আৰু ভকতে ভাগৱত পাঠ কৰাৰ পিছত আমি প্ৰসাদ বিতৰণ কৰি কেনে দুপৰীয়া ভাত সাজৰ কাৰণে যোগাৰ কৰিলোঁ। যিহেতু মোৰ সন্ধিয়ালৈ প্ৰগ্ৰাম আছে, তো সেই দুপৰীয়া জলদি ভাত সাজ খাই মই প্ৰগ্ৰামৰ কাৰণে ৰেডি হ'লোঁ। তাৰপাছত মোক নিবলৈ আহিলে, মই আহিলোঁ। আৰু আমাৰ প্ৰগ্ৰাম আছিলে আজি চালাকাটি NTPC টাউনশ্বিপত। আমি আচলতে আজি অকণ সোনকালে গৈ পালোঁ। তাৰপাছত তাতে গৈ আমি আখৰা কৰিলোঁ, যিহেতু বহুদিন আখৰা কৰা নাই, আৰু লগতে বিহুৰ পিছত এয়া প্ৰথমখন প্ৰগ্ৰাম আমাৰ, গতিকে আমি চব পাহৰিছোঁ গোটেইকেইজনী। সেয়েহে অকণমান আখৰা কৰি তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে অলৰেডি। তাৰ মাজতে আমাক খাবলৈ দিলে। তাৰপাছত খাই বৈ লৈ আমাৰো প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল। প্ৰগ্ৰাম কৰি মেলি আমি ভাত খাবলৈ গ'লোঁ। ভাত খাই মেলি তাৰপিছত দুটামান চটপটি লৈ আমি ঘৰুৱা হ'লোঁ। আজিলৈ মানে বাই বাই।